এদিন এখন প্ৰভু যীশু খ্ৰীষ্টই নিজৰ শিষ্যবিলাকক লগত লৈ সাগৰৰ সিটোপাৰে যাবলৈ তেওঁলোকে মনস্থ কৰি এখন নাওৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। এই কথাখিনি লিখা আছে পবিত্ৰ বাইবেল শাস্ত্ৰৰ লোকে লিখা শুভবাৰ্তা ৮ অধ্যায় ২২ পদৰ পৰা ২৫ পদৰ ভিতৰত। কিছু দূৰ গৈ প্ৰভু যীশু খ্ৰীষ্টই সেইখন নাওতেই অলপমান তেওঁ জিৰণি ল'লে আৰু নাওখনৰ যাত্ৰা চলি থাকিল। যেতিয়া নাওখনে গৈ 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 সাগৰৰ মাজভাগ পালে তেতিয়া এক বহুত ডাঙৰ ধুমুহা বতাহৰ সৃষ্টি হ'ল, যাৰ কাৰণে নাওখন তুলুং ভুতুং হ'বলৈ ধৰিলে আৰু নাওখনত পানী সোমাবলৈ ধৰিলে। তেতিয়া যীশুৰ শিষ্যবিলাকে বহুত ভয় খালে, তেওঁলোকে চিঞৰিলে, তেওঁলোকে আটা পাৰিলে আৰু ক'লে যে আমাৰ নাওখন ডুবিব, আমি এতিয়া মৰিম, আমাক ৰক্ষা কৰক বুলি তেওঁ চিঞৰিবলৈ ধৰিলে। আৰু প্ৰভু যীশুখ্ৰীষ্টক ক'লে, হে নাথ, হে প্ৰভু, আপুনি উঠক, আমাক ৰক্ষা কৰক বুলি, কাৰণ আমাৰ নাওখন ডুবিব, এতিয়া আমি মৰি থাকিম বুলি। প্ৰভু যীশুখ্ৰীষ্টই উঠিলে, উঠি সেই ভয়ংকৰ যি পৰিস্থিতি, সাগৰৰ যি এক বহুত ভয়ানক পৰিস্থিতি, সেই পৰিস্থিতিক যীশুৱে এটা মাত্ৰ শব্দ ক'লে আৰু সেই শব্দটো হৈছে শান্ত হোৱা বুলি ক'লে। আৰু এটা শব্দত সেই ভয়ানক যি ৰূপ, ভয়ানক যি পৰিস্থিতি শান্ত হৈ গ'ল। আৰু তেতিয়া প্ৰভু যীশুখ্ৰীষ্টই শিষ্যবিলাকক ক'লে, তোমালোকৰ বিশ্বাস ক'তা, অৰ্থাৎ তোমালোকৰ বিশ্বাস ক'ত? যিখন নাৱত মই আছোঁ, তোমালোকে মই আছোঁ বুলি পাহৰিছা নেকি? মই থকা নাওখন ডুবিব পাৰেনে? শিষ্যবিলাকক প্ৰশ্ন সুধিছে আৰু শিষ্যবিলাকে বৰ আচৰিত পালে, কাৰণ এটা মাত্ৰ শব্দত সেই সাগৰৰ ভয়ানক পৰিস্থিতি স্বাভাৱিক ৰূপ ল'লে আৰু তেওঁলোকৰ এক শান্ত পৰিৱেশেৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। হয় প্ৰিয়সকল, কেতিয়াবা আপোনাৰ জীৱনত, মোৰ জীৱনত, আপোনাৰ পৰিয়ালত, মোৰ পৰিয়ালত কেতিয়াবা ভয়ানক পৰিস্থিতি হ'ব পাৰে, বহুত ডাঙৰ সমস্যা হ'ব পাৰে। হয়তো আপুনি পাৰাপাৰ নাপাব পাৰে, যে আপুনি ভাবিব পাৰে যে মই আৰু শেষ হৈ যাম, মোৰ নাওখন ডুবিব, মোৰ পৰিয়াল শেষ হৈ যাব, মই শেষ হৈ যাম বুলি আপোনাক শয়তানে ভয় খাব পাৰে। কিন্তু প্ৰিয়সকল, ভয় নাখাব। ভয় মাত্ৰ শয়তানেহে খুৱায় মানুহক। আপুনি মনত ৰাখিব, যদি আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত প্ৰভু যীশুখ্ৰীষ্ট আছে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ নাওখন, আপোনাৰ পৰিয়ালৰ জীৱনৰ নাওখন কেতিয়াও প্ৰভু যীশুৱে ডুবিবলৈ নিদিয়ে। তেওঁ ৰক্ষা কৰিব। তেওঁৰ মাত্ৰ এটাই শব্দ লাগে আমাক, সেই শব্দ হৈছে শান্ত হোৱা। সেই বিশ্বাস যদি আপোনাৰ আছে, তেতিয়াহ'লে আপোনাৰ জীৱনত যিমান ডাঙৰ ভয়ানক পৰিস্থিতি আহিলেও সেই ভয়ানক পৰিস্থিতিয়ে আপোনাক মোক শেষ কৰিব নোৱাৰে, আমাক ধ্বংস কৰিব নোৱাৰে। আমি বাচি যাম, আমি ৰক্ষা হ'ম। এই বিশ্বাস আপুনি কৰেনে? আশা কৰোঁ ঈশ্বৰে আপোনাক সেই বিশ্বাস দিয়ক আৰু আপুনি, মই সকলোৱে প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে আমি সিপাৰলৈ যাওঁ হওক। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড।